মই নিমালি কাশ্যপে আপোনালোকক আকৌ এটা ফ্ৰেছ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি জাষ্ট খিনি অকণমান লগত দেখাই লওঁ। এয়া অকণমান মাছ আনিলোঁ। আজি ওলাই গ'লোঁ মানে বৰবাৰীলৈকে ওলাই গ'লোঁ, গৈ অকণমান চব্জি বজাৰ তাৰপিছত যি পাওঁ তাকে অকণমান উঠালৈ আনিলোঁ। আজি ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকৰ লগতো যি বনাওঁ তাকে শ্বেয়াৰ কৰোঁ বুলি। তেতিয়াহ'লে বেছি কথা নকৈ আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। লকডাউন বুলি জানেই আপোনালোকে, মাছৰ যিহে দাম বাপৰে, তথাপিও খাব মন যায়। কিমান দিন আৰু সদায় দালি ভাত খাই থাকিম। এইটো এটা আনিলোঁ। তাৰপিছত এইকেইটা মই মাছটো সৰিয়হ দি বনাম বুলি ভাবিছোঁ, সেইকাৰণে সৰিয়হ তিয়াই থৈ দিলোঁ। তাৰপিছত আনফালে চাহ বনাই মানে পানীখিনি ৰেডি গৰম হ'ব দিছোঁ, কাৰণ ৰাতিপুৱা একো নোখোৱাকৈ গৈছিলোঁ। এতিয়া চাহটো বনাই লওঁ, তাৰপিছত মাছখিনি কাটি লওঁ। এয়া মাছখিনি কাটি ৰেডি কৰি ল'লোঁ। এতিয়া মই ভাবিছোঁ অকণমান চুজিৰ মিঠা এটা বনাওঁ বুলি। মই ইমান পাৰ্গত নহয়, তথাপিও ট্ৰাই কৰিম বুলি ভাবিছোঁ, কাৰণ এইকেইদিন ইউটিউবত বহুত ৰেচিপি চাই আছোঁ। সেয়েহে চুজিখিনি ফ্ৰাই কৰি উঠি মই ইয়াতে অকণমান গাখীৰ দি দিলোঁ, কেঁচা গাখীৰ। তাৰপিছত এতিয়া ভালদৰে লৰাই আছোঁ যাতে চুজিখিনি লাগি নধৰে, কিন্তু লাগি ধৰিছে। মই চাগে গাখীৰখিনি দিয়াত ভালদৰে হোৱা নাই চাগে। এতিয়া এই মিশ্ৰণখিনি এতিয়া উঠাই ল'লোঁ এখন প্লেটত। তাৰ ওপৰত মই এতিয়া পাউদাৰ গাখীৰ দিব ওলাইছোঁ, আৰু পাউদাৰ গাখীৰটো দিলে বহুত বেছি ভাল লাগে, সেইটো কাৰণে। আৰু এইখিনি লৈ মিক্স কৰি লওঁ। এতিয়া অকণমান দিছোঁ বেকিং পাউদাৰ, তাৰপিছত দিছোঁ অকণমান ক্ৰীম, আৰু এইখিনি দিয়াৰ পিছত সানি ল'ম। আৰু এতিয়া ইমান ধুনীয়াকৈ মিহি মিহিকৈ কৰিব পৰা নাই, তথাপিও খাব পৰাকৈ কৰি লৈছোঁ। আৰু আপোনালোকে যদি কেতিয়াবা বনাই চাই তেতিয়াহ'লে ভালদৰে কৰি ল'ব। এতিয়া চেনি পানীখিনিত মই বইল হ'ব দিছোঁ, আৰু এই চেনি পানীখিনি মই আগতে বনাই লোৱা আছিলে কিবা এটা বেলেগ মিঠাই বনাওঁতে। সেই একেখিনি চেনি পানীতে মই আকৌ বইল কৰি আছোঁ। আৰু এইটো কিন্তু মিঠাইটো খাবলৈ বহুত ছফ্ট হয় আৰু খাই ভাল লাগে। আপোনালোকেও এবাৰ বনাই চাবচোন, সঁচাকৈ খুব ভাল লাগে খাই। আনফালে চব খাই লৈ উঠি, মানে চাহ তাহ খাই লৈ উঠি, এতিয়া মই মাছখিনি ফ্ৰাই কৰিব লৈছোঁ। অকণমান মিঠাতেল দি দিলোঁ ইয়াত, তাৰপিছত মাছখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি গোটেইখিনি প্ৰায় ফ্ৰাই কৰা হৈ গ'ল। এতিয়া সেইখিনি বনাব লাগিব। এতিয়া মই আপোনালোকক কৈ থৈ দিছিলোঁ যে সৰিয়হ দি বনাম, সেয়েহে অকণমান পিঁয়াজ, তাৰপিছত আলু দুটামান কাটি লৈছোঁ। একদম চিম্পলকৈ বনাম আৰু। মই যেতিয়া চব্জি বা যিকোনো যেতিয়া আঞ্জা বনাবলৈ যাওঁ, মই কিছুমানৰ দৰে যেনেকৈ 1 টিস্পুন 2 টিস্পুন এনেকৈ কৈ থাকে ন, মই ইমান ক'ব নাজানো, মানে হিচাপ ইমান নাজানো। আৰু যেতিয়া চব্জি এখন বনাওঁ, নিজৰ মানে মনৰ পৰা যে এইখিনি নিমখ দিলে হৈ যাব, আৰু পূৰা সোৱাদ অনুসৰি যিমানখিনি বস্তু দিব লাগে এনেকৈ দি যাওঁ, আৰু তাকে আপোনালোকৰ শ্বেয়াৰ কৰোঁ। ভাবোঁ মই যেনেকৈ বনাওঁ আপোনালোকেও চাগে এনেকৈ বনাব পাৰে, সেইকাৰণে। আৰু আজিৰ মাছৰ জোলখন একদম চিম্পলকৈ বনাইছোঁ, আৰু মই জানো আপোনালোকে তেনেকৈ খাইছে, তথাপিও শ্বেয়াৰ কৰিছোঁ। আৰু কি ক'ম, খোৱাই নাই এতিয়ালৈকে ভাত চব্জি, আৰু টাইমো বেছি হোৱা নাই। আচলতে 12টা বাজিলহে। মই ভাবিছোঁ সোনকালে বনাই পিনি একদম ৰেডি হৈ আমি কিবা এটা কাম, মানে এখন শ্বৰ্ট ফিল্মৰ কথা ভাবি আছোঁ, মানে সেইখন শ্বুটিং কৰিম বুলি ভাবিছোঁ। সেইকাৰণে আজৰি হৈ লওঁ জলদি। ঠিক আছে, চাই থাকোঁ ভিডিঅ'টো। কি ধুনীয়া কালাৰ আহিছে। এতিয়া আলুখিনি আৰু যে পিঁয়াজখিনি হৈ গ'ল ন, এতিয়া মই যিখিনি কুটি থৈ দিছিলোঁ এইখিনি ইয়াতে দিছোঁ। বন্ধুসকল, কালি আচলতে মই ব্লগটো একেবাৰে শেষ কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে চৰি, কিন্তু আজি আকৌ ষ্টাৰ্ট কৰিলোঁ। আজি মই ভাবিছোঁ, এতিয়া আছে দুপৰীয়া 1:30 বাজিছে, আৰু বতৰটো অলপ মেঘামেঘি হৈ আছিলে, বৰষুণ দি আছে বাহিৰত অকণমান। এতিয়া মায়ে কি বনাইছে চাওঁ।
মায়ে চিকেন বনাই আছে। চিকেনটো একদম চিম্পলকৈ বনাইছে, কেপচিকাম আলু দি পেলাই। এতিয়া খাওঁ। আৰু আজি যি নহওক, আজি চাগে ভাবিছোঁ ব্লগটো এণ্ডিং কৰিম আৰু কি কৰিব পাৰোঁ আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকক। মাংসৰ জোলখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া আমি কেপচিকাম আলু দি চিম্পলকৈ বনাইছোঁ। অকণমান লাৰি চাওঁ। তেনেকৈ ঠিক আছে, আমিও ভাত খাওঁ। আমাৰ প্ৰায় হৈ গ'ল, আপোনালোকেও খাই আহক। বন্ধুসকল, এতিয়া আমি গধূলি আইটেম মানে গধূলি কিবা নহয় কিবা চাহ খাবলৈ মন যায়। এয়া মায়ে এয়া চাউল তিয়াই থৈ দিছিলে। এতিয়া কি কৰিছে জানে নাই, ইয়াতে পিচি লৈছে। আৰু এনেকৈ পিচি লৈ খালেও ধুনীয়াকৈ পিঠা বনাই খাব পাৰি। যাৰ যাৰ ঘৰত মিক্সি নাথাকে এনেকৈ এইটো উপায় ল'ব পাৰে। আচলতে আমাৰ মিক্সি আছিলে, কিন্তু বেয়া হৈ আছে, সেইটো কাৰণে ব্যৱহাৰ কৰিব পৰা নাই। এইটো দেখিছেনে কি ধুনীয়াকৈ। এতিয়া কি কৰিম জানে নাই, এইখিনি আকৌ চালি ল'ম। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই। ঐ বিহু বিহু লাগিছে। আমাৰ ঢেঁকী নাই, কাৰণ সেইকাৰণে ইয়াতে বনালোঁ মই কেপচিকাম চপ আৰু লগতে শিলপতত পিছা পিঠা। এয়া চাই লওক, পিঠাকেইখন একদম কম তেলেৰে বনাইছোঁ। এয়া আমাৰ চাহ হৈ গ'ল। এতিয়া খাওঁ দেই। এয়া মই কেক বনাইছিলোঁ আৰু এনেকৈ কেৰাহীত বনাইছিলোঁ। নিমখটো গৰম হোৱাৰ পিছত এইখন পাতি দিব, তাৰপিছত কেকটো বনাব পাৰে। আৰু মই ৰেচিপিটো বনাওঁতে আচলতে সময় নহ'ল শ্বেয়াৰ কৰিবৰ কাৰণে, বেয়া নাপাব। নেক্সট টাইম মই আপোনালোকক দেখুৱাম যে কেক কিদৰে বনাব পাৰি। অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। অভেন নাথাকিলেও আমি এনেকৈ কেৰাহীত বনাব পাৰোঁ। তাৰপিছত আৰু এটা মই বনাইছোঁ ইয়াতে, সেইটো হোৱাগৈ নাই, সেইটো হ'লে আপোনালোকক দেখুৱাম বাৰু। বনাইছিলোঁ বাতিত। অকণমান মোৰ এইখিনি চাৰিওফালে কলা হ'ল, কাৰণ মই টাইমটো বেছি সময় হৈ গ'ল। এয়া মোৰ দুইটাই কেক ৰেডি। এটা ফালে চৰিয়াত আৰু এটা ফালে বাতি। দুটা কেক ৰেডি মোৰ।